নমস্কাৰ কেইটামান গুৰুত্বপূৰ্ণ তথ্য লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিছোঁ তাওতেই হৈছে 2021 চনৰ প্ৰথম ঘূৰ্ণীবতাহ ভাৰতীয় বতৰ বিজ্ঞানে ভৱিষ্যতবাণী কৰিছে যে তাওতেই ঘূৰ্ণীবতাহ তীব্ৰ ঘূৰ্ণীবতাহত পৰিণত হ'ব আৰু তাৰ পিছত অতি তীব্ৰ ঘূৰ্ণীবতাহত পৰিণত হ'ব এইটো দুটা দশকৰ ভিতৰত পশ্চিম উপকূলত আটাইতকৈ শক্তিশালী হ'ব বুলি আশা কৰা হৈছে পৃষ্ঠভূমিৰ ৰাষ্ট্ৰীয় মহাসাগৰীয় আৰু বায়ুমণ্ডলীয় প্ৰশাসনে শেহতীয়াকৈ প্ৰভাৱবোৰৰ পৰ্যালোচনা কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ চমুকৈ IMD অনুমান অনুসৰি তাওতেই নামৰ ঘূৰ্ণীবতাহ আৰৱ সাগৰৰ পৰা ওলাই আহিছে ঘূৰ্ণীবতাহ তাওতেই নাম কেনেকৈ দিয়া হৈছে তাওতেই ঘূৰ্ণীবতাহৰ নাম অৰ্থাৎ ম্যানমাৰে তাওতেইৰ পৰামৰ্শ দিছিল আৰু ইয়াৰ অৰ্থ হৈছে বাৰ্মিজ ভাষাত এটা কণ্ঠস্বৰৰ গিৰগিটি ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মুখ্য কাৰ্যালয় হৈছে মৌচুম ভৱন লুধি ৰোড নতুন দিল্লী আৰু ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ প্ৰতিষ্ঠা হৈছিল 1875 চনত ইয়াৰ পিছতে অন্য এটা গুৰুত্বপূৰ্ণ তথ্য লৈ আপোনালোকৰ মাজলৈ আহিছোঁ এটো হৈছে চীনৰ প্ৰথম মাৰ্চ ৰোভাৰ ঝুংৰুং সফলতাৰে মঙ্গল গ্ৰহত অৱতৰণ কৰে চীনে 15 মে 2021 চনত ৰঙা গ্ৰহত ইয়াৰ প্ৰথম মাৰ্চ ৰোভাৰ ঝুংৰুং অৱতৰণ কৰাৰ কৃতিত্ব সফলতাৰে অৰ্জন কৰে আৰু এনে কৰা একমাত্ৰ দ্বিতীয় ৰাষ্ট্ৰ হয় আজিলৈকে কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰই সফলতাৰে মঙ্গল গ্ৰহত ইয়াৰ ৰোভাৰ অৱতৰণ কৰিছে চেষ্টা কৰা আন সকলো মঙ্গল পৃষ্ঠত উপনীত হোৱাৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত হৈছে বা সম্পৰ্ক হেৰুৱাই পেলাইছে বাহনখনে অৱতৰণ কৰিবলৈ এটা সুৰক্ষামূলক কেপচুল পেৰাচুট আৰু এটা ৰকেট প্লেটফৰ্মৰ সংমিশ্ৰণ ব্যৱহাৰ কৰিছিল ঝুংৰুং যাৰ অৰ্থ হৈছে গড অফ ফায়াৰ Tianwen-1 অৰ্বিটাৰত মঙ্গল গ্ৰহত কঢ়িয়াই অনা হৈছিল চীনা পৌৰাণিক কাহিনীত প্ৰাচীন অগ্নি দেৱতাৰ পিছত ঝুংৰুং নামৰ চীনৰ মাৰ্চ ৰোভাৰে এটা ভাঁজ কৰিব পৰা ৰেম্পত গাড়ী চলাই লেণ্ডাৰৰ সৈতে পৃথক হ'ব এবাৰ ইয়াক স্থাপন কৰাৰ পিছত ৰোভাৰে কমেও 90টা দিন মঙ্গল গ্ৰহত অতিবাহিত কৰিব বুলি আশা কৰা হৈছে মঙ্গল গ্ৰহত 1976 চনৰ জুলাই মাহত নাছাৰ ভাইকিং 1 আৰু তাৰ পিছত ছেপ্টেম্বৰত ভাইকিং 2ৰ দ্বাৰা প্ৰথম সফল অৱতৰণ কৰা হৈছে ইয়াৰ উপৰিও ভাৰতেও মঙ্গল গ্ৰহৰ যাত্ৰা কৰিছিলে কিন্তু সম্পূৰ্ণ সফল হ'ব নোৱাৰিলে